फ्रेंड्स আজি 31 ডিসেম্বৰ আজি আমি কিছু খানাৰ কাৰণে আয়োজন সম্পূৰ্ণ নিছো আপোনালোকে আহি খাব পাৰে ইয়াত আৰু ইয়াত তাত আছে বিদ্যুৎ দাস এইটো বিকাশ গোস্বামী তাৰ পিছত আপোনাৰ এইটো আলজিতে কাম কৰি আছে ৰাতি খানাৰ কাৰণে খানা যোগাৰ পাতি কৰি আছে জিন্তু বিকাশ তাৰে পিছত বিদ্যুৎ জিন্তু আৰু নাচিয়া বক্স আনিব যাব ওলাইছো ৰামপুৰলৈ कारण बक्तृत्व आमार बिराट डाঙৰ সাতটা বক্তৃত্ব হাই দুটা লো দুটা এটো ভালে আৰু পইচাও ভাল মালটা বেছি লৈছে না মালটা 30,000 লৈছে একদম 30,000 ৰ মাল লৈছে তো আজি এটা কৰিম 31 ডিসেম্বৰ হ্যাপি নিউ ইয়াৰ আপোনালোকে ভিডিঅ চাই থাকিব আমি ৰাতি খানা বুজাই দিম আপোনালোকে আহি যাব খানা খাই যদি খানা হৈ যাব নাই খানা খাই লওক বক্তব্য আহিব ন এতিয়া আপোনালোকে চাওক আমি এতিয়া পুৰা পেণ্ডেল ৰেডি কৰি দিছোঁ খানা যাযাবৰ কৰিম অলপমান আগত পিছতে আপুনি কিবা ক'ব নেকি আজি ধৰ নতুন বছৰ আপোনাৰ অনুভৱ কেনেকুৱা নতুন বছৰ আহিব লগা নতুন বছৰত 2021 আপোনাৰ প্লেনিং কি আছে কি কয় ইমান সোনকালে আপোনাৰ এইটো বেছি হ'ল চাগে লগত কি কথা ক'ব পাৰিলে ঠিকে আছে মোৰ ফালৰ পৰা তোমাক মই হেপী নিউ ইয়াৰ দি দিলোঁ আজিয়ে চেম টু ইউ তোমালৈও থাকিল অ'কে 10,000 টকা মাৰিব লাগে বিয়াত তোমাক মই 10,000 টকা এনেই মাৰি দিম এইটো আমাৰ জিন্তুত আছে তেখেতেও একদম বঢ়িয়াকৈ বহি একদম নেহুৰ চলাই আছে আদা নেহুৰ তেওঁৰ বিয়া সোনকালে খাব পাম বুলি আশা থাকিল মোৰো এতিয়া কইনা এতিয়া চালে এটা ভাল হয় জিন্তুৰ কাৰণে আমাৰ এটা গাঁৱৰ এটা উৰিষ্যা কাল এটা আছে উৰিষ্যা কালত একদম বঢ়িয়া